Mose, yes, Hazrat Ali, Shah Alam, Badiat Jamal, Jafar Ali, Tajuddin, Sultan, गाँव से भवानीपुर जाकिर अली सोरमल मोहिनोर बीबी तानिया उस्मान गुल भवानीपुर मात्रा ब्रिज यार अली आबेद अली सोके आतोर असमत अली कुर्बान बे आतोर আমগুৰি আসমত ইউপিপিএল কৰি আছিলে কিন্তু ইউপিপিএলৰ কাৰ্যকাৰিতা তেখেতসকলে বিয়া পাই পেলাই আজি আমাৰ বিপিএল দলত তেখেতসকলে ভাল পাই পেলাই আজি আমাৰ লগত সদিচ্ছাৰে আমাৰ বিপিএল দলত যোগদান কৰিলে সেইকাৰণে তেখেতসকলক সকলোকে আমি বিপিএফৰ ফেমিলিত আমি আজি আদৰি লৈছো আজিৰ পৰা আমাৰ বিপিএফৰ সদস্য হল বুলি মই ঘোষণা কৰিলো दिनैनिफ्राय नोंथांमोना जोंनि डिपिएफ दलनि जाबाय नोंथांमोन साफ्रोमखौबो गोसो सिंनिफ्राय बरायना लानाय जाबाय बयखौबो धन्यबाद होनाय जाबाय সকলোকে মই ধন্যবাদ যি সময়ত লকডাউন হৈছিল যি সময়ত ৰাইজে কাম কৰিব পৰা নাছিল বজাৰ চলাব পৰা নাছিল এজন মানুহে আনজন ঘৰত যাব পৰা নাছিল সেই সময়ত বিটিচিত আমাক গভৰ্ণমেণ্টৰ প্ৰয়োজন আছিল কিন্তু মহা অন্যায়ভাৱে ইউপিপিএল প্ৰমোদ বড়ো পেৰেঙ্গা এওঁলোকে বুজি নাপায় বিটিসি প্ৰশাসন কি বস্তু বিটিসি অঞ্চলত কিমান জাতি জনগোষ্ঠী আছে বিটিসি অঞ্চলত কিমান আমাৰ গাঁও আছে বুজি নাপায় আৰু বিশৃংখল কৰিবৰ কাৰণে চেষ্টা কৰিছে এজন সন্মানীয় ইএম হৈ মানুহ মাৰে নাকি মানসিকো বুয়ে নামাৰে সাসে ইএম বিটিসির আমার ইএম মানে বিটিসির আমার মন্ত্রী হয় মন্ত্রী এজনে বাটত কোচকাৰি থাকা ব্যক্তিক গাড়ী ৰখাই পেলাই মানুহজনক যদি মাৰধৰ কৰি নিজৰ নিৰাপত্তাৰ কাৰণে যি পুলিশ বাহিনী আছে পেলাই নিৰীহ সাধাৰণ মানুহ ব্যক্তিক যদি এনেকে মাৰধৰ কৰে এই ৰাজ্য কিমান অৰাজক হ'ব বে ৰাজ্যা বিশবাং গণ্ডগোল जागोन বিশবাং অশান্তি जागोन सासे मन्त्रिया जुदि मानसि बुयोब्ला बे समाजा मा जागोन बुदों मैया सानसे दाख्लै रन्जित बसुमतारी फेरेंगाया सन्जय बरगयारी नामनि सिमलाबानि सासे दाद जोहोलाव जोंनि बिपिएफनि गोख्रों हानदैखौ बालाझाराव बुदों अन्याय धरननि बियो दिनै सासे इएम जानानै बेबायदि खामानि मावनायखौ जोङो मुगैयो जों निन्दा खालामो जोंनो बिदि बुग्रा इएमखौ जोंनो नांगौ नामा रायजोखौ इएमआ मानसि बुयो नामा मा सोलोंदों आं सासे बर' जातिनि सासे आंबो मानसि जानानै आं लाजियो बेबायदि व्यक्तिया इएम जानानै दिनै बिटिसि सालायनायखौ आं लाजिनो रोंनांगौ मा फोरोंनो नागिरदों फालाय प्रत्येक भाषण प्रत्येक मिटिङाव गाज्रि खुगानि राव मोनसेबो मोजां गैया मा मोजां खालामनो नागिरदों मा मावनो नागिरदों रायजो राजानि थाखाय मोजाङै लामा खोन्था दे नोंसोरो बिजेपिखौ लोगोआव लानानै नोंसोर सरकार खालामबाय रायजो राजानो मा खालामनो नागिरदों खालामबानो जाबाय नोंसोर बुंदों इलेक्शननि सिगां
सेल्फ हेल्प ग्रुप मोनसेयाव 75,000 होनो मोनदों 15 दिननि गेजेराव दिले हल कोने माना करिছে दिले हल এটা ভোট দিলে এটা চাকরি পাব দিলে হল কোনে মানা করিছে सोर होबथादों फालाय नोंसोरसो बुंदों इलेक्शन देरहानाय लोगो लोगो साख्रि मोनगोन सेंग्रा जोहोलावफ्रा 5 लाख मोनगोन गासिखौबो होजोबदों मा होआखै बिसोरलाय लाखौनो हाला ইউপিপিএলে যোৱা বিটিসি নিৰ্বাচনত যিখিনি দিছে ঘৰত ৰাখিবৰ কাৰণে ৰাইজৰ ঘৰে জাগাই নুখুলোৱা হৈছে জাগায়ান থৈবাদি যাদু নবা দানিয়া मा जाखो মাটিৰ পাট্টা কত ৭৫,০০০ কত ৫ লাখ কত এটা ভোট এটা চাকৰি কত এই একেটা কথা কৈ পেলাই বিধানসভাত ইউপিপিএলে ভোট নাপায় তেওঁলোকে কি কৈছিল দুর্নীতিগ্রস্ত বিপিএফ ইয়ার কারণে পরিবর্তন লাগে কি কৈছিল পরিবর্তন দরকার প্রমোদ বড় সরকার এটা কিহর পরিবর্তন আমি দেখিলো বিটিসির কোনো পার্সেন্টেজ কালচার ঘুষ যেটো নাছিল 5% নহয় 10% নহয় 15 নহয় 20 নহয় 30% ঘুষ নিদিলে কোনো আসনে সেনশন নহয় এইটো হল ইউপিপিএল প্রমোদ বড় পেরেঙ্গা সরকার পরিবর্তন সরকার লাজ না লাগে লাজ লাগিয়া মা দেখানে যাবেন খালাই পৃথিবীর 30% ঘুষ লোয়া কোনো সরকার পৃথিবীতে নাই পাকিস্তানও তো 30% নচলে বাংলাদেশও তো নচলে কোনো পৃথিবীত নচলে নেপাল ভুটানও তো নচলে বিটিসির কি কালচার মা স্বভাব মা ব্যবহার আরম্ভ খালামদों এইটোই পরিবর্তন নাকি ঘুষ খাওয়া পার্সেন্টেজ লোয়া নাছিল বিটিসি পরিবর্তন আনিল 30% ঘুষ খাওয়া এটাই তো পরিবর্তন ইএমএ জীবনত মানুহ মারা নাছিল পরিবর্তন আনিল ফেরেঙ্গা বসুমতারি রঞ্জিত বসুমতারি মানুহ মারিল এইটোই পরিবর্তন নাকি এইটোই রাইজে বিচাৰিছিল নাকি जों बेखौनो लुबैदोंमोन नामा बिसोरनि परिबर्तनखौ আজি চাও আজি বহুত বস্তু দিম বুলি 3 মাহ সময় হৈছে একো দিব পৰা নাই যেবো হনো হায়াখै যায়নি টাকা এবাৰাও এমএলএ ইলেকশনৰ বিসিনি ভাষণা মা যাদों আজি তেখেতসকলে কি কৈছে দিব নোৱাৰে অসম্ভৱ কথা এইবাৰ বিধানসভা নিৰ্বাচনত ইউপিপিএলে ভোট লব বিচাৰিছে ইহঁতৰ পৰিবৰ্তন স্লোগান ইহঁতৰ পৰিবৰ্তন ব্যৱস্থা কৌশল কায়দা বুদ্ধি আজাহিবাই চলাইলাইবাই দানিয়া আজাহিবাই ধমকি ইউপিপিএলত যদি নাহে ইউপিপিএলত যদি ভোট নিদিয়ে স্যাংশন হোৱা পিএমএৱাই কাটিম জব কাৰ্ড কাটিম ৭৫,০০০ কাটিম মাটিৰ পাট্টা কাটিম এতিয়া দিয়াৰ জাগাত কাটিম खालि दाननाय लसै दाना दानजोबगोन जाहैदों नोंखायनो जों बुंदों जोङो गोदो बिपिएफआ सलायनाय भिसिडिसि जोंनिया जिसिबां गोदान पिएमएवाइनो 1,50,000 करि सेंसन जाना फैदों दिल्लीनिफ्राय बेखौ भिसिडिसिनि चेयारमेननि खोथाखौ बाद हो प्रमोद बर' बिटिसिनि चिफनि खोथाखौ बाद हो आसामनि चिफ मिनिस्टार मुख्यमन्त्रियाबो सेंसन होय आहा घर যার নামত সেংশন হয়ে হয়েছে মুখ্যমন্ত্রী ডাঙ্গুরিয়াও কাটিব নোৱাৰে কোন ভিসিডিসি চেয়ারম্যানে কাটিব লাজ না লাগে লাজ লাগে কোন কথাকে বুঝলে কাবার যদি নাম সেংশন হওয়া পিএমওয়াই ঘর যদি কাটে মই বারে বারে কৈছো মোক জনাও আমি কোনটা হোক রাইজর হই ভিসিডিসি চেয়ারম্যানের এগেইনস্টত আমার সেংশন হওয়া ঘর যদি কাটে আমি এফআইআর দিম মই এফআইআর দি পেলাই তাক জেলত পঠাও এই ভিসিডিসি যদি আমার জব কার্ড যদি কাটে যে কোনো ভারতীয় নাগরিকে জব কার্ড লৈ পেলাই কাম করার অধিকার আছে কোনো কথা নাই জব কার্ড যাইনে লানো লবই ময়ো যদি বিচাৰে ময়ো লব পাৰো ইয়াত মন্ত্রীর কথা নাই জব কার্ড জনে বিচাৰে তেৱে জব কার্ড লৈ পেলাই হাজিরা কাম কৰিব পাৰে ময়ো পাৰে এইটো যদি কাটে ইয়ার এগেইনস্টত আমি লিগেল অ্যাকশন আমি এপ্লাই করি এটো মনত রাখিব কোনো ভয় কৰিবলগীয়া নাই ৰেশন কাৰ্ড কাটাৰ কাৰণে কাৰো ক্ষমতা নাই আমাৰ বহুত ৰাইজৰ ৰেশন কাৰ্ড এতিয়ালৈকে আৰু আমাৰ
পাবলগীয়া আছে সেইটোৰ কাৰণে আমি কাম কৰি আছো যাৰ যাৰ ৰেচন কাৰ্ড ইতিমধ্যে আছে সেই ৰেচন কাৰ্ড কিয় কাটিব ৰেচন কাৰ্ড আৰু বঢ়াবহে লাগে खोथाया बिदिसो नङा होमबा जायफ्रा रेशन कार्ड मोनाखै मोनहोनांगौसो बेखौ मानो दाननांगौ फालाय बेफोर खोथाखौ जोङो मोजाङै गोसोआव ला আজিৰ দিনটো ধমকি দি পেলাই ভয় খুৱাই পেলাই ৰাইজৰ পৰা ভোট জীৱনত আদায় কৰিব নোৱাৰে আৰু ভয় কেতিয়া দেখুৱাই माब्ला सिगियो मानसिया जेला जेनबाय गाव जेननायखौ जेला मिथिबाय যেতিয়া গণভিত্তি নাই তেতিয়া মানুহে ভয় দেখুৱায় পেৰেঙা প্ৰমোদৰ কথা বাদ দিয়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সবকে গালি গালাজ ভয় জেলত পঠাব জেলত ভৰাব এৰেষ্ট কৰিব এৰেষ্ট বলে জেল বলে এৰেষ্ট বলে জেল বলে এই কথাটো মই বাৰে বাৰে কৈছিলো সেইদিনাখন কয়লা মইলাৰ মিটিঙত মই কৈছো জনে বেছি জেল হাজত পুলিচ মিলিটাৰী কথা কৈ থাকে এনেকুৱা মানুহবিলাকে আগত আগত জেলত যায় এনেকুৱাও উদাহৰণ আছে বিধিব প্ৰমাণ নহয় আজি 48 ঘণ্টা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘৰবন্দী হৈছে এতিয়া নও হাবনা থাকে জানা এটো কি হল আমাৰ নেতা মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এনআইএ সিবিআই কৰেক্ট জেলত পঠোৱা হ'ব কোৱাৰ কাৰণে নিৰ্বাচনী আয়োগে একশন লৈ পেলাই তেখেতক ইলেকশন কেম্পেইনৰ পৰা যোৱাকালি বেন বঞ্চিত কৰি নিষেধাজ্ঞা মা মজাং ৰাখিবি এটো কি ভাল হল আমি বাৰে বাৰে কৈছিলো এশটা গৰু মাৰিলে বাঘৰ নিজৰে মৰণ 100টা মসু বুথাৰবা মুছায়া গাউনো থৈদাঙনো এইটোই হৈছে না নাই এতিয়া বুজি পায় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে আজি নিৰ্বাচনী আয়োগৰ পৰা এতিয়া নিষেধাজ্ঞা বেন ই মোবাইলতো টুইটো কৰিব নোৱাৰে এতিয়া সোশ্যাল মিডিয়াও পঠাব নোৱাৰে বিজেপি ইউপিএফএল ভোট দিব লাগে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া মোবাইলতো ক'ব নোৱাৰে মাইকতো নোৱাৰে মিটিংতো এটেন্ড কৰিব নোৱাৰে মিটিংও গাব নোৱাৰে লেকচাৰ দিব নোৱাৰে চিনবাই হাৰিলে ইতিমধ্যে বিজেপি ইউপিএফএল হাৰিলে এইবিলাকে হল হাৰাৰ এটা এটা নমুনা সাইন লক্ষণ যেননি বিপন্ন মোনফা মোনফা আৰম্ভণি প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় বহুত বেয়াকে বিজেপি হাৰিছে তৃতীয় পৰ্যায়ত আমাৰ ভোট যেনে তেনে আদায় কৰিবৰ কাৰণে চেষ্টা কৰিছিল যোৱাকালি বাসুগত লেকচাৰ মাৰিছিল কোকৰাৰ লেকচাৰ মাৰিছিল লগে লগে সেন্ট্ৰেল ইলেকশন কমিশন এটো সৰু সৰু আমাৰ নহয় সেন্ট্ৰেল ইলেকশন কমিশন তাক এটো কৰিল অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নহয় তেখেতৰ ভাইটি গোলপাৰাৰ আমাৰ এসপি সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁকো এসপিৰ পৰা যোৱাকালি উঠালে বেখো উঠাইবাই ৰিজাৰ্ভ সদা আমাৰ দেশ গণতন্ত্ৰ দেশ সকলো ৰাইজৰ কাৰণে আইন সমান ইয়াত ৰাজাতন্ত্ৰ নাই ইয়াত ৰাজা নাই সবে সমান গাছিও সমান কোন হয় এজন মন্ত্ৰী ৰাইজৰ সুখ দুখ চাবৰ কাৰণে মন্ত্ৰী বনোৱা হয় জনপ্ৰতিনিধি ৰাইজে কিয় ভোট দিয়ে ৰাইজৰ উন্নতি কৰিবৰ কাৰণে সমস্যা সমাধান কৰিবৰ কাৰণে বিপদ আপদ যাহাতে ৰাইজক লালন পালন যাহাতে কৰে সেইটো কাৰণে মন্ত্ৰী হয়